নমস্কাৰ বহুত দুখৰ মাজত আজি ভিডিওটো বনাবলগীয়া হৈছে সবই এতিয়া ইউটিউব ফেসবুকতো দি আছে মই বনাও নবনাকে ভিডিওটো বনাইছো আমাৰ হদিয়াৰ টুপসিঙা গাঁও ৰাজীৱ চদিয়া বৰ্তমান চিনি পায় সকলোৱে কবতো নেলাগে আমাৰ মাজত নাই বৰ্তমান আজি আপোনাৰ 13 জানুৱাৰীত ৰাজীৱ দা ঢুকালে বিহুৰ মই ব্লগ বনাইছিলো আমাৰ হাঁহি ধেমালিৰ মেজিক খপা মানে আমি বনভোজ যি ধৰে আয়োজন কৰি আছিলো হেতু বিষয়ে আমি ব্লগ বনাই আছিলো মই আপলোড দিব লাগিছিল আমাৰ বিহু উপলক্ষে আজি কেনেকৈ আয়োজন কৰিছিলো হেতু আপলোড দিছো বেলেগ এটা বহুত দুখত মানে একো ক'ব নোৱাৰো ভাষা নাই ক'বলৈ গলে আমাৰ টুপসিঙা মু টুপসিঙাৰে হয় সৰুৰ পৰা দেখাইছো ৰাজীৱ দাক কেনেকৈ কষ্টকে উঠিছে কিমান কষ্ট হল ৰাজীৱ দাৰ জীৱনত বহুত কষ্ট এতিয়াতো আৰু কষ্ট বৌ কোনটো অৱস্থাত আছে আমি ওচৰত থকা কিটাই গম পাওঁ লৰাটোতো সৰু হৈ আছে 6 বছৰ অলপ ডাঙৰ হলে যদি হুদে মা পাপা কত বৌৱে এতিয়া কি ক'ব লৰাটোক হেতুৱে মানে ভাবিয়া মনত হেতুৱে অকল আহি আছে মোৰ কালি আমি ৰাজীৱ দাৰ ডেড বডিটো ওচৰত আছো লৰাটো ওচৰতে খেলি আছে একো এটা নাই জনা কিন্তু বৌ অৱস্থা চাই কিন্তু আমি কি কওঁ কি নকৰো দেখিছে আপোনালোকে ইউটিউবৰ ভিডিঅ'বিলাক ফিলবাৰী মেডিকেলতে মই অলৰেডি জোনাকদা আৰু কৰণদাৰ লগত কথা পাতিছিলো সেই দুজন আমাৰ হদিয়াৰে ল'ৰা হয় মানে ৰাজীৱ দাৰ লাষ্ট প্ৰগ্ৰেম য'ত হৈছিলে ফিলবাৰী আমাৰ হদিয়াৰে ল'ৰা দুজন লগত লৈ গৈছিলে মই জোনাকদাৰ লগত ৰাজীৱ দাৰ ঘৰতে কথা পাতিছিলো তো ল' প্ৰেছাৰ কোৱা শুনিছিলো আৰু মেডিকেলত গৈ লগালগ DC বৰুৱা মেডিকেল বুলি কৈছিলে ফিলবাৰীয়ে তাত লৈ গৈছিলে মানে তাতে কমসে কম আধা ঘণ্টামান চেকআপ কৰি লগালগ আৰু ডিব্ৰুগড় পঠিয়াবলগীয়া হৈছিলে মানে DC বৰুৱা মেডিকেলখনত ইমান ব্যৱস্থা নাছিলে চাগে আৰু লাষ্টত খবৰটো পাইছো সুগাৰো আছে বুলি কৈছিলে পৰিয়ালে ইমান ধ্যান দিয়া নাছিলে চাগে সুগাৰটোৰ কাৰণে ল' প্ৰেছাৰ আছে বুলি আগৰ পৰা জানে বাৰু সুগাৰটো অলপ চাই থকা হলে বচা চান্সটো থাকিলে হলে তো এতিয়া কি কওঁ কি নকওঁ আৰু ভিডিওটো ইমান দীঘলো নকৰো ইমান দুখৰ মাজতো ভিডিওটো বনাইছো দিবতো নালাগিছিলে তথাপিও কেতিয়াবা মনত পৰিব নিজৰ ব্লগটোকে চাম বুলি বনাইছো তো আমাৰ ৰাজীৱ দাৰ মই টুপসিঙাৰে হয় ৰাজীৱ দাৰ সৰুৰ পৰা দেখি আহিছো ক'লো আপোনালোকক তো এতিয়া মানে অন্তিম ৰাজীৱ দাক যেতিয়ালৈকে চিতাত লৈ যোৱা হৈছিলে তেতিয়ালৈকে আমি আছো সেই ক্লিপখিনি আপোনালোকক দেখাম ৰাজীৱ দাৰ আত্মাই যাতে শান্তি লাভ কৰক তাকে কামনা কৰিছো এতিয়া যতে আছে ৰাজীৱ দাৰ আত্মাই সুখত থাকক আৰু চৰকাৰক এটাই নিবেদন জনাইছো ৰাজীৱ দাৰ পৰিয়ালটোক চাওক অলপ আজিও অখিলদা আহিব অখিলদাৰ পেজত পাইছিলো হদিয়া আহি আছো কৈছে অখিলদা বহুত দুখ কৰি আছে কালিও বহুত সংগঠন আহিছিলে লুইত গগৈ কোন আহিছিলে ইমান হেৰি চাব পৰা অৱস্থা নাছিলো বহুত মানুহ কমসে কম 5000 মান মানুহ হৈছিলে কালি তো চাওক আপোনালোকে ভিডিওটো Rumah beta, mata mata, kan?
ৰাজিতা ঐ হাতখন ক'ত আছে নো Ô Sugai. Ô Sugai. Sugai. Ô Sugai. Kamu